নমস্কাৰ বৰ্ণালী গোস্বামীৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই এটা অনলাইন কৰিব আহিছিলোঁ, অনলাইন কৰা হ'ল। আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশটো। এতিয়া মই গণেশগুৰিত আছোঁ। সকলোলৈ মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ শুভকামনা থাকিল। এয়া আমি গণেশগুৰিত ঘুগুনি খালোঁ, পুৰা গৰম গৰম ঘুগুনি। মই ঘুগুনি আৰু এটা চিকেন খাইছোঁ আৰু ঘুগুনি আৰু ৰিচিয়ে কণীটো সিহঁতি নাখায় কাৰণে দোকানীকেইটাক ফালি দিছে। কণী দি পূৰা মুখত ভৰে চুবাব পৰা নাই। গণেশগুৰিত চেণ্ডেল চালোঁ, চেণ্ডেল এযোৰ ল'লোঁ। হেপী খ্ৰীষ্টমাছ দেই। আহি আকৌ এয়া মোৰ পূৰা ফেভাৰিট বস্তু ফুচকা। ৰিচিও এইফালে বহি খাই আছে, দেখিছেনে? ময়ো খালোঁ, বহুত টেষ্টি হৈছে। ডাঙৰ পূৰা ভৰাই ফুচকা খাওঁতে চানা কিনিলোঁ। চানা কিনোতে দেখোঁ ন, ঘৰত আহি এয়া চানা জুতি পূৰা জলকীয়া দি চানা টেষ্টি চানা, বহুত ধুনীয়া। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।